আলহামদুলিল্লাহ কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা আম্মা বা'দ। বন্ধুসকল, আজি আমি আলোচনা কৰিম জাকাত আদায় নকৰা ব্যক্তিৰ প্ৰতি সতৰ্কতা। যিসকলে জাকাত নিদিয়ে তেওঁলোকৰ বাবে এক সতৰ্কবাণী। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশাদ কৰিছে, যিজন ব্যক্তিক আল্লাহ তাআলাই মাল দিছে আৰু সি জাকাত আদায় কৰা নাই, তেনে ব্যক্তিক কিয়ামতৰ দিনা মাল ডাঙৰ বিষাক্ত সাপ বনাই দিয়া হ'ব। সেই সাপ তাৰ গলত মেৰাই ধৰিব আৰু উভয় গাল ঘামুচি ধৰিব আৰু ক'ব যে মই তোমাৰ মাল আৰু তোমাৰ খাজানা হওঁ। মিশকাত শৰীফ। এনে বিষাক্ত সাপৰ পৰা আমাক আল্লাহ তাআলা যেন ৰক্ষা দিয়ে, আমি যেন ৰেহাই পাওঁ, আমি তেনে হ'ব লাগিব আৰু আমি জাকাত আদায় কৰিব লাগিব। আৰু নহ'লে যেনেকৈ হদিছত এই মিশকাত শৰীফৰ হদিছত বৰ্ণনা কৰা হৈছে, ঠিকেই আমি তেনেদৰে শাস্তিৰ সন্মুখীন হ'ব লাগিব। গতিকে মই মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যে আল্লাহ যেন আমাৰ সকলোলৈ ইয়াৰ বিষাক্ত সাপৰ পৰা আমাক যেন ৰেহাই দিয়ে। আৰু মই বন্ধুবৰ্গলৈ মই অনুৰোধ কৰিম যে আপোনালোকে তেনে জৰুৰী মাছআলা, জৰুৰী বাৰ্তাসমূহ শুনিবৰ কাৰণে আমাৰ এই চেনেলটো অনলাইন মটিভেশ্যন তালিম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।